কাৰোবাৰ খবৰ সুধিলেই জানো খবৰ ভাল হৈ যায়, কিন্তু সেই খবৰ সোধাই তেওঁৰ জীৱনলৈ কিছু সময়ৰ বাবে মানসিক শান্তি আহে। কিয়নো এই ভিৰ ব্যস্ততাৰে ভৰা সমাজত আপোন বুলি কোনো নাই। আপোনাৰ এটা খবৰেই তেওঁৰ মানসিক ঔষধ। সেয়ে চেষ্টা কৰিবচোন এই পৃথিৱীত জীৱনত কেতিয়াও নিজকে উদাস নোহোৱাকৈ ৰাখিবলৈ আৰু আনকো উদাস নকৰিবলৈ। মনত ৰাখিব, পৃথিৱীৰ এই 4টা স্থান কেতিয়াও পৰিপূৰ্ণ নহয়: সাগৰ, শ্মশান, তৃষ্ণা আৰু মানুহৰ মন। দৰিদ্ৰ লোকৰ অভিশাপ আৰু মুখা পিন্ধা লোকৰ ৰায় কেতিয়াও ল'ব নালাগে। চেষ্টা কৰিব যাতে এই 2টা বস্তুৰ পৰা জীৱনত আঁতৰি থাকিব পাৰে, নহ'লে আপোনাৰ বিপদ অনিবাৰ্য। ভিডিঅ'টো ভাল লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব।